ৰিম্পি ৱৰ্ল্ডৰ অন্যতম মিনি ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হঠাৎ আহিব লগা হ'ল মৰাণতে থকা ব্লান স্কুললৈ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী শাৰীৰিকভাৱে সক্ষম তেওঁলোকৰ বিদ্যালয়লৈ। আৰু এইফালে আমাৰ ষ্টাৰ্ট হৈ গ'ল, যিহেতুকে আমি প্ৰজেক্টৰ কামত আহিছিলোঁ। আৰু এইফালে দেখিছে এইখন হৈছে তেওঁলোকে ব্যৱহাৰ কৰা কিতাপখন, আৰু এইফালে তেওঁলোকে অলপ পঢ়ি দেখাইছে। আৰু এইখন হৈছে স্লেটখন, যিখন তেওঁলোকে ব্যৱহাৰ কৰে। আৰু এইখন হৈছে লুডু, এইখনতে তেওঁলোকে লুডু খেলে। আৰু এইফালে দেখিছে ন, ভাইটি এটাই খুব ধুনীয়াকৈ গান গাইছে। আৰু এয়া আমি সকলোৱে তেওঁলোকৰ লগত অন্তৰংগ আলাপ কৰিছোঁ। তাৰপাছতে এটা ভাইটিয়ে খুব ধুনীয়াকৈ গীটাৰ বজাইছে দেই, আৰু বাহঁতে গাইছে, তাকে আমাৰ ছাৰ বাইদেউহঁতে ৰৈ চাই আছে। আৰু এইফালে সমবেত সংগীত পৰিৱেশন কৰিছে খুব ধুনীয়াকৈ। তাৰপাছতে আমি চালোঁগৈ তেওঁলোকে বোৱা তাঁতশালখন, আৰু এইটো হৈছে ছাত্ৰী নিবাস, আৰু সেইটো হৈছে ছাত্ৰ নিবাস। দেখিছে নহয়, খুব ধুনীয়া আছিল এটা পৰিৱেশ। আৰু ছাইডতে আছে প্ৰাৰ্থনা গৃহ খুব সুন্দৰকৈ। আৰু এইখন হৈছে তেওঁলোকৰ কেণ্টিনখন। তাৰপাছতে আমি ঘৰমুৱা হ'লোঁ। তাৰপাছতে আহোঁতে আমি সোমালোঁ আবিলি ৰেষ্টুৰেণ্টত, আৰু ইয়াতে কিবা এটা খালোঁ। ইমানেই আছিল ভিডিঅ'টো।